Hi, hello everyone. So welcome to my video. আজি মোৰ বাৰ্থডে হয় আৰু মই আমাৰ মানে ঘৰত কি মোৰ বাৰ্থডেটো একদম বিহু প্ৰাক্ষণতে পৰে চ' পতাটো কেতিয়াও নহয় তো এইবাৰ মোৰ দাদা বৌ চব আহিছে কিন্তু অলপ মিলিলে কাৰণে মাহঁতে কৈছে যে ছোৱালীজনী ডাঙৰ হৈছে তো পাতিয়ে দিওঁ আৰু এইবাৰ পাতিছোঁ মানে সৰুকৈ আৰু ঘৰৰ মানুহখিনিকে মাতিছে তো আপোনালোকক মই দেখাই যাম কি কৰিছোঁ আৰু কি কৰিম আজি দিনটোত মই ভিডিঅ' বনাব ব্লগিং একদমেই নাজানো ট্ৰাই কৰিছোঁ একদম জাজ নকৰিব দেই ৰ'ব মই দেখাইছোঁ এয়া চব্জি কাটি আছে দাদা কি কৰিছে আলু অঁ আলু আৰু এয়া এই বাইদেৱে কিবা কিবি কৰি আছে এইফালে মাছ ফ্ৰাই কৰিলে গুটি আলু ভাজিছে মাংস চাংস আছে লাহেকৈ বনাব এয়া আমাৰ দাদা হয় ওচৰ সবিতা কিবা এটা কৈ দিওঁ আকৌ লাভ কৰিছে অঁ আমাৰ কিউটি এটা আছে দেই চবকে দেখাই দিছোঁ এইটো সি চব মানুহক চাই থাকে আহি দিয়াৰ লগে লগে শুই দিব টাইগাৰ আৰু এয়া আমাৰ দাদা বৌ পাপা চব বিজি মোক চাবলৈ কাৰো সময় নাই চব একদম বাৰ্থডে পাতাত বিজি অঁ মই এতিয়া কি কৰিম আপোনালোকক ক'ম এতিয়া মই জাষ্ট গাটো ধুই আহিছোঁ আৰু দিনটো আৰম্ভণিতে যিমান যি নহ'লেও ভগৱানৰ ওচৰত মূৰটো ধুৱাব পালেতো ভালেই সেইকাৰণে ভাবিছোঁ মন্দিৰৰ পৰা আহোঁগৈ আৰু মন্দিৰৰ পৰা অহাৰ পিছত অলপ কাম চামখিনি কৰাৰ পিছত লাহেকৈ মানুহ মানে ঘৰৰ মানুহখিনি আহিব মামাহঁতৰ পৰিয়াল বা এনেকৈ মাহীহঁতৰ পৰিয়াল তো তেওঁলোকৰ লগত কথা চথা পাতিম আৰু অলপকৈ ক্লিপছবোৰ দেখাই যাম আৰু এয়া মোৰ জেতুকা মোৰ বাৰ্থডেটো একদম বিহুতে সেইকাৰণে মানে তেনেকৈ মানুহক মাতিব নোৱাৰে কাৰণ চব মানুহ বহুত বিজি হৈ থাকে ন তো এইবাৰ প্ৰথমবাৰ মোৰ কিবা হজমেই কৰিব পৰা নাই মোৰ বাৰ্থডে পাতিছোঁ বুলি ৰ'ব দেই বাই চ' মন্দিৰলৈ যাম বুলি কৈছিলোঁ যে এয়া আহি পালোঁ হনুমান মন্দিৰ এয়া বৌয়ে কিবা কিবি লৈছে চাকি ধূপ লৈ লৈছোঁ তাৰপিছত যাম ভিতৰলৈ চ' এতিয়া মন্দিৰৰ পৰা আহিলোঁ মন্দিৰৰ পৰা অহাৰ পিছত মানে দৈৰ কাৰণে দাদাৰ লগত আহিছোঁ এটা জেগালৈ দাদাই দৈ আনিব গৈছে আৰু বৌ এয়া গাড়ীত বহি আছে সেইফালে দৈটো লৈ পেলাই যাওঁ আৰু ঘৰলৈ তাৰপিছত ভালকৈ অলপ ওলাই মেলি কেক চেক কাটিম আপোনালোকক দেখাম আৰু মানুহ আহিব দুই এজন সেয়া আৰু চ' আহিলোঁ মন্দিৰৰ পৰা আৰু দৈখিনিও লৈ আহিলোঁ এতিয়া যাওঁ নিজৰ কামত লাগোঁগৈ মাজতে বহুতখিনি গেপ হৈ গ'ল মই কাম চাম কৰি আছিলোঁ আৰু এয়া দেখিছে মোৰ লগৰ এজনী আহিছে তাই মোৰ বহুত ভাল লগৰ একদম চলব্ৰুকৰ পৰা তিল নাও আমি বহুত ভাল আৰু কম দিনতে বহুত বেছি ভাল লগৰ বনি গ'লোঁ তাই আহিছে একদম প্ৰথম আলহী দেই আমাৰ তাৰপিছত এতিয়া মই মানে অথনিৰ পৰা কাম কৰি আছিলোঁ মা পটককৈ কলেজলৈ মাতি দিবলগীয়া হ'ল আৰু তো মা কলেজ গৈছে আৰু সেইটো কাৰণে অলপ কাম চাম কৰি আছিলোঁ সেইটো কাৰণে অকণমান গেপ হৈ গ'ল ইউটিউব চেনেল আছে নেকি খোলা নাই খুলিম আৰু দেখিছে নহয় দেখিছে ন গমেই নাপায় মই ইউটিউব একো নাই জাষ্ট মন গৈছে আজি বনাবলৈ আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ আমাৰ মানে দুটা ঘৰ এটা ঘৰ ইটো এটা ঘৰ দেই বৌ নীলাক্ষী লগৰ আহিছে ছাৰপ্ৰাইজ মিলন এতিয়া বৌয়ে এইফালে ক্ষীৰ বনাই আছে ন বৌ ক্ষীৰ বনাই আছো তোমাৰ বাৰ্থডে বুলি মোৰ বাৰ্থডে বুলি মই কিবা একচেপ্টে কৰিব পৰা নাই বস্তুবোৰ আৰু এয়া মোৰ লগৰজনী অথনিমান নাচিবাগি আছিলে যেতিয়া মই ব্লগিং কৰিব ষ্টাৰ্ট কৰিলোঁ ডাইৰেক্ট আহি চিৰিয়াছ মুড এয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া দেখিছে আপোনালোকে সৰু মাহী আহিছে আৰু লগৰজনী আছে আৰু দাদা মা চবেই বিজি পূৰা বেলুন আগৰ বছৰে কিবা কিবি সৰু সুৰা বেলুন আছিলে সেয়াকে ফুলাই আছে তাৰপিছত হাঁহিছে আপুনি মাহী কেলৈ হাঁহি উঠিছে তাৰপিছত এতিয়া সেই মই অলপ নাইফিলোঁ আৰু প্ৰিন্সেছ ফিলিংটো আহিব লাগিবতো বাৰ্থডে বুলি তাৰপিছত অকণমান বেলুন চেলুন ফুলাই মই এতিয়া কেক কাটিম কেক দেখাইছোঁ ৰ'ব এয়া ইমান ধুনীয়া কেক দিছে নাই পূৰা হেপী বাৰ্থডে বুলি লিখা আছে ৰিচি এয়া কাপ কেকছ
পেষ্ট্ৰি এভৰিথিং এয়া আমাৰ ফেমিলি বৌ আছে বৌ কিবা কাম এটা কৰি আছে এই কাপোৰযোৰ দেখিছেনে এইযোৰ মায়ে মোক বাৰ্থডে গিফ্ট দিছে দেই কালি কিনি আনিছোঁ কেনেকুৱা লাগিছে ক'বচোন চবেই Happy birthday to you. Happy birthday to you. Happy birthday, dear Aizoni. Happy birthday to you. Thank you. May God bless you. Happy birthday, Bo. Happy birthday, Bo. এতিয়া চব আহিছে আৰু খোৱাখিনি আমাৰ ব্যৱস্থা কৰিছে দেখাইছোঁ চবেই খাইছে আৰু ঢেৰ মানুহ আহি আছে মই একদমেই ভিডিঅ' কৰিব পৰা নাই বেয়া নাপাব আপোনালোক যিমানখিনি পাৰোঁ মানে ট্ৰাই কৰিছোঁ দেখাবলৈ আৰু এয়া দেখিছেনে অলপ লাজো লাগিছে কাৰণ আজি প্ৰথমবাৰ বনাইছোঁ ন ভিডিঅ'টো ইমান কৰিব পৰা নাই চ' এতিয়া অলৰেডি মানে 80% মানুহ আহিলে 20% এতিয়া বাকী আছে আৰু খাই বৈ অলমষ্ট হ'লগৈ আৰু মানুহখিনিক মই আপোনালোকক ইমান দেখাব নোৱাৰিলোঁ চৰি আৰু কিন্তু হ'লেও এতিয়া যিমানখিনি বাকী আছে সেয়া দেখাবলৈ ট্ৰাই কৰিছোঁ এয়া এতিয়া যিহেতু চব মানুহ অহা হৈ গ'ল আৰু লাষ্টত বাকী আছে আমি ঘৰৰ মানুহকেইটা ৰাতিপুৱা কেইটামান খাই লৈছোঁ সেইকাৰণে মানে দিনত একো নাখালোঁ এতিয়া শেষৰ পৰ্যায়ত খাবলৈ লৈছোঁ একদম ধুনীয়াকৈ এয়া দাদা বৌ বহিছে মা বোলে অলপ দেৰিকৈ খাব মায়ে সেইকাৰণে আমাক অলপ যোগান ধৰিছে চাওক পূৰা হয়নে মা আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো ফাৰ্ষ্ট ভিডিঅ' হয় একদম ট্ৰাই কৰিছোঁ একদম কিবা যদি ভুল কৰিছোঁ একদম জাজ নকৰিব দেই কোনেও আৰু হেৰি কি বুলি কয় গিফ্ট কি পাইছোঁ সেইখিনি আপোনালোকক মই পিছৰ ব্লগটোত দেখাম সেইকাৰণে চাই থাকিব বাই বাই এভৰিৱান থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'